হেল্ল' ফ্ৰেণ্ড, আজি আকৌ মই নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই বনালোঁ শেৱালি ফুলৰ পকৰি। কেনেকৈনো বনালোঁ ভিডিঅ'টো চাই থাকিলে গম পাব। এয়া লৈছোঁ শেৱালি ফুল, লগতে ডাঙৰকৈ কাটি লোৱা পিঁয়াজ, জলকীয়া, নিমখ, হালধি গুড়ি আৰু ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ একেলগে গোটেইখিনি দি ল'লোঁ। এতিয়া মই এইখিনি ভালদৰে সানি লওঁ। বেচন নিদিয়াকৈ অকল এইখিনিয়ে সানি লৈছোঁ। এতিয়া ভালদৰে সানি ল'লোঁ। সানি লোৱাৰ পিছতে এতিয়া এড কৰিছোঁ বেচনখিনি দি ল'লোঁ। দি লোৱাৰ পিছতে এতিয়া অলপ সানি দি আকৌ পানী দিছোঁ। পানী দি আকৌ ভালদৰে সানি ল'ম। এইখিনি এতিয়া ৰেডি হৈ গ'ল। তাৰপিছতে মই কেৰাহীত তেল দিলোঁ। তেল দিয়াৰ পিছতে গৰম হোৱাৰ লগে লগে হাতত অলপ অলপকৈ লৈ দি লৈছোঁ। এয়া দেখিছে নহয় কেনেকৈ দিছোঁ। অলপ সময় এনেকৈ থৈ দিয়াৰ পিছত ওলোটাই দিলোঁ। এইখিনি এতিয়া ভালদৰে ভাজি লোৱা হ'ল। এতিয়া উলিয়াই লওঁ। উলিয়াই লোৱাৰ সময়ত ভালকৈ তেলখিনি পৰিবলৈ দিহে উলিয়াই ল'ব লাগে। এয়া 4টা পকৰি উলিয়াই ল'লোঁ। আকৌ দি লৈছোঁ। এটা এটাকৈ গোটেইখিনি দি লওঁ। বহুত বেছি বনোৱা নহ'ল, দুবাৰতে মোৰ ভাজি হৈয়ে যাব চাগে। এয়া গোটেইখিনি দি ল'লোঁ। লগতে এটা এটাকৈ ওলোটাই দিছোঁ। গোটেইখিনি ওলোটাই দিলোঁ। এতিয়া অলপ সময় ভাজি ল'ম এনেকৈয়ে। এয়া চাওকচোন, ৰঙা হৈ যোৱালৈকে ভাজি ল'লোঁ। এতিয়া এইখিনি উলিয়াই ল'ম। তেলখিনি পৰিবলৈ দি ল'লোঁ। তাৰপিছতে উলিয়াই লৈছোঁ। গোটেইখিনি উলিয়াই ল'লোঁ। এয়া মোৰ গোটেইখিনি পকৰি বনাই হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। অতি সোনকালে বনাই খাব পাৰে। এতিয়া মই ইয়াৰ লগত খাবলৈ চাহ বনাই লওঁ। আৰু কোনে কোনে এই পকৰিটো আজিলৈকে বনাই খোৱা নাই, বনাই খাই চাব। লগতে গাখীৰ গৰম হোৱাৰ লগে লগে চেনি দিছোঁ, তেজপাত আৰু দিছোঁ আদা, লং ইলাচি দিছোঁ। এতিয়া দিছোঁ চাহপাত আৰু অলপ সময় উতলিবলৈ দিয়াৰ পিছতে মোৰ চাহ বনাই হৈ গ'ল। এয়া চাওক, মোৰ চাহ আৰু পকৰি একেলগে ৰেডি হৈ গ'ল। গৰম গৰম চাহৰ লগত গৰম গৰম পকৰি। এতিয়া আমি টেষ্ট কৰি লওঁ আৰু খাই কেনেকুৱা পালোঁ আপোনালোককো জনাই আছোঁ। খাবলৈ কিন্তু বহুত ধুনীয়া আছিল, অলপো তিতা ভাৱটো নাছিলে। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব।